নমস্কাৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ SMTC ইউটিউব চেনেলটোৱে। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 6ৰ অসমীয়া দ্বিতীয় লেচনৰ প্ৰশ্ন উত্তৰখিনি, অৰ্থাৎ ইয়াৰ আগত প্ৰথম বছৰৰ প্ৰশ্ন উত্তৰখিনি দিছোঁ। যদি চোৱা নাই চাবা, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তাৰ আশা কৰি মই যে ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। 3 নম্বৰ, কোৱা আৰু লিখা। ক, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? উত্তৰ, অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। খ নম্বৰ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল? উত্তৰ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে? গ নম্বৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জাহাপনাহ, ফেঁচা দুটাই দুখন অৰণ্যৰ ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঙ নম্বৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল? উত্তৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। 5 নম্বৰ, ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? উত্তৰ, কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 25খনমানহে আছিল, আৰু এই 2 মাহত সম্ৰাটে বাকী থকা অৰণ্য পশু পক্ষী চিকাৰ কৰি নিশেষ কৰি দিব। তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈ অধিক দিব পাৰিব, সেইকাৰণে 2 মাহৰ সময় বিচাৰিছিল। 2 নম্বৰ, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? উত্তৰ, এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাইৰ মাত বুজি পায় বুলি কৈ ৰাজাক কৈছিল। জ নম্বৰ, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? উত্তৰ, বীৰবলে কোৱা কথাখিনি হাড়ে হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। জ নম্বৰ, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? উত্তৰ, আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল, আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। আজিৰ পাৰ্টটোত ইমানখিনি আছে, আৰু এটা দুটা পাৰ্ট দিলে লেচনটো শেষ হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি মই যে ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।